গাইজ নমস্কাৰ সকলোকে পোনপ্ৰথমে মই ৰীমা তৃষ্ণাই আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। মোৰ খবৰ ভালে বন্ধুসকল। মোৰ ইউটিউব চেনেল ৰীমা তৃষ্ণাত আজিৰ পৰা মই ভ্লগছ আপলোড কৰিম আৰু আজি মই প্ৰথম ভ্লগটিত দেখুৱাম আমি ৰঙালী বিহু আমাৰ ঘৰত কেনেদৰে পালন কৰিছোঁ। আৰু যিহেতু বন্ধুসকল সকলো ঠাইতে নিয়মসমূহ নিশ্চয় বেলেগ বেলেগ, গতিকে আপোনালোকৰ তাতে কেনেদৰেনো বিহু পালন কৰা হয় মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মোৰ আন আন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। এতিয়া চাওঁ আহক। শুনিছনে বাদু ঐ কুলিৰ মাত, বিহু বিহু যেন লগা নাই কাৰো গাত। চিৰাদৰ সুধিলো ককা কিমান দাম, দাম শুনি মই বুলিলো হে ৰাম ৰাম। শুনিছনে বাদু ঐ কুলিৰ মাত, বিহু বিহু যেন লগা নাই কাৰো গাত। চিৰাদৰ সুধিলো ককা কিমান দাম, দাম শুনি মই বুলিলো হে ৰাম ৰাম। দিবিনে আমাক দিবিনে, বিহু পাতিবলে পাতিবলে। দিবিনে আমাকো দিবিনে, বিহু পাতিবলে পাতিব